সুপ্ৰভাত বন্ধুসকল আজি ৰাতিপুৱা আপোনালোকৰ ওচৰলৈ ব্লগ এটা লৈ আহিছোঁ আশা কৰোঁ ভাল পাব এয়া মই বৰা চাউল তিয়াই ৰাখিছিলোঁ ভাবিলোঁ অলপমান বৰা চাউলৰ পিঠাকেইখনে বনাওঁ আৰু বনাইছোঁ যিহেতু আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ এয়া মই 1 কিলো চাউল লৈছোঁ তাৰ লগত অকল 2টা নাৰিকল লৈছোঁ আৰু আধা কিলো গুড় লৈছোঁ প্ৰথমত মই নাৰিকল গুড় এয়াৰ পেষ্টখিনি বনাই লওঁ ভালদৰে পেষ্ট মানে মছলাখিনি ভালদৰে বনিলেহে পিঠাখন খাই সুস্বাদু হ'ব নাৰিকলখিনি ভালদৰে ভাজিব গোন্ধ যোৱালৈকে নহ'লে বা সোনকালে নষ্ট হৈ যাব যাতে কেইদিনমান খাব পাৰে চাহৰ লগত আপোনালোকৰ পৰিয়ালৰ সৈতে চ' ভালদৰে ভাজি ল'ব আমাৰতো অসমবাসী জানেই এবাৰ যোনে অলপ কমকৈ জানে বাছ দেখালোঁ বা মোৰ এক্সপিৰিয়েঞ্চটো দেখালেহে দেখাইছোঁ বাকী অন্য একো দেখা নাই বাৰু সেইবোৰ এৰিছোঁ এতিয়া চাওকচোন কি ধুনীয়াকৈ গুড়খিনিৰ পৰা পানী ধুনীয়াকৈ ওলাইছে ৰস ওলাইছে এতিয়া এইখিনি আৰু পাৰফেক্ট হৈছে নমাই থ'ব পৰা হৈ গৈছে ভালদৰে ভজা হৈ গ'ল মোৰ এতিয়া যিহেতু গুড়াখিনি হৈ গ'ল বৰা চাউলৰ পিঠা বনাওঁ মই বাৰু এনেকৈ হেতাৰে দিওঁ কিছুমানে বাতি দি দিয়ে বা হাতেৰেও ধুনীয়াকৈ পাক দিব জানে পিঠা বেছিকৈ ভণ্টিয়ে বনালে মই বনাওঁতে এখন ভাঙিল সেইকাৰণে ভণ্টিকে বনাব দিলোঁ নেক্সট টাইম মই বনাম চিয়ৰলি বিহুত আমাৰ নাৰিকল আৰু এই গুড়ৰ এই পেষ্টখিনি ৰৈ গৈছিল আমি ভাবিলোঁ কি কৰোঁ তাৰে লাডুৱে বনাই থৈ দিওঁ সেইকাৰণে ইয়াত অলপমান ঘি তেজপাত দি পেলাই চুজি অকল 200 গ্ৰাম ইউজ কৰিছোঁ বৰ বেছি কৰা নাই কাৰণ বহুত বেছি পেষ্ট হোৱা নাছিল সেনেকৈ ভাজি লৈ ভাবিলোঁ তাৰ লাডু বনাওঁ ভিডিঅ'টো যদি ভাল লাগিছে চাই প্লিজ এটা লাইক শ্বেয়াৰ কমেণ্ট কৰি যাব আৰু ভিডিঅ'টো প্লিজ শেষলৈ চাওক প্লিজ এনজয় কৰক ভিডিঅ'টো একদম সাধাৰণ ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈ দিছোঁ আশা কৰি ভাল পাব আৰু আপোনালোকৰ মৰম স্নেহবোৰ দি যাব আৰু আপোনালোকৰ চাগে বহুতে ভাবিছে এনেকুৱা অৱতৰত এনেকৈ লাডু পিঠা বনাইছে কেলে নিশ্চয় জনাম নেক্সট ভিডিঅ'ত নিশ্চয় ক'ম কিহৰ কাৰণে কি স্পেচিয়েলৰ কাৰণে মই বনাইছোঁ বাৰু কিন্তু সেইবোৰৰ কাৰণে আপোনালোকে মোৰ ইউটিউব চেনেলৰ ভিডিঅ'বোৰত এক্টিভ থাকিব লাগিব চাই থাকিব আৰু এয়া অলপ পেষ্টখিনি গৰমাই লৈছোঁ ভালদৰে কাৰণ অলপ ভিজত থৈছিলোঁ নহয় সেইকাৰণে অলপ হিট কৰি লৈছোঁ মানে প্ৰি হিট কৰিলে ভালদৰে ভাজি লৈছোঁ আৰু তাৰ ওপৰত ভাজি লোৱা চুজিখিনি দি লৈছোঁ আৰু একদম গৰমে লাডুখিনি বনাবলৈ মা আৰু মই ষ্টাৰ্ট কৰি দিছোঁ অকলে ইমান এক্সপাৰ্ট নহয় অলপ প্ৰথমতে ঘি লেপি লৈছোঁ হাতত ধুনীয়াকৈ লাডুকেইটা বনাইছোঁ যিখিনি পাৰোঁ যিমান সুন্দৰকৈ পাৰোঁ আৰু মাজতে যদি লাডুকেইটা ভাঙি যায় তেন্তে মাজে এবাৰ দুবাৰ হাতখন ধুই থাকিব ধুই আৰু অলপমান ঘি লেপি লৈ এনেকৈ বনাব চাবচোন লাডুকেইটা সুন্দৰভাৱে হৈ উঠিব তেন্তে বলক ৰাইজসকল ভিডিঅ'টো শেষলৈ চাওক এনজয় কৰক